Hello everyone, welcome back to new lesson with Fazlul lesson once again. Today I am going to make video for you. So আজি আপোনালোকৰ কাৰণে মই এটা ইম্পৰ্টেন্ট লেসন ল'বলৈ গৈ আছো আৰু খুবই ভাল লাগিব। So বলক আমি আৰম্ভ কৰো। Let's get started. So আজিৰ এই ক্লাসটো হ'ব beginner সকলৰ বাবে যিসকল মানে beginner levelৰ ইংৰাজী শিকিব বিচাৰে সো সেই সকলৰ বাবে খুব এটা গুৰুত্বপূৰ্ণ ক্লাস সো আমি আজি beginner levelৰ ইংৰাজী শিকিম যেনেদৰে I am a student মই এজন ছাত্ৰ আমি স্টুডেন্ট মই এজন ছাত্ৰ আছিলো I was a student ঠিক আছে মই এজন ছাত্ৰ I am a student মই এজন ছাত্ৰ আছিলো I was a student মই এজন ছাত্ৰ হম I will be a student so এনেদৰে মই এজন ছাত্ৰ I am a student মই এজন ছাত্ৰ আছিলো I was a student মই এজন ছাত্ৰ হম I will be a student মই এজন ডক্টৰ I am a doctor মই এজন ডক্টৰ আছিলো I was a doctor মই এজন ডক্টৰ হম I will be a doctor so he she it এবিলাকৰ লগত is বহে so she is a doctor তাই এজনী ডক্টৰ তাই এজনী ডক্টৰ আছিল she was a doctor তাই এজনী ডক্টৰ হ'ব she will be a doctor so আমি এটা বুজিলো আমি প্ৰেজেন্ট টেন্সত প্ৰেজেন্ট ইনডিফিনিট টেন্সত মই এজন ছাত্ৰ ফাৰ্স্ট ইনডিফিনিট টেন্সত মই এজন ছাত্ৰ আছিলো I was a student ফিউচার ইনডিফিনিট টেন্সত মই এজন ছাত্ৰ হম I will be a student ঠিক আছে সো এনেদৰে আৰু দি প্লুৰেল ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যে হিহঁত ছাত্ৰ they are student হিহঁত ছাত্ৰ they are student হিহঁত ছাত্ৰ আছিল they were student they were student হিহঁত ছাত্ৰ আছিল হিহঁত ছাত্ৰ হ'ব they will be student ঠিক আছে সো এটো প্লুৰেলৰ ক্ষেত্ৰত সো মই আকৌ এবাৰ ৰিপিট কৰিছো মই এজন ছাত্ৰ I am a student মই এজন ছাত্ৰ আছিলো I was a student মই এজন ছাত্ৰ হম I will be a student সো এটো যদি প্লুৰেলৰ ক্ষেত্ৰত বুজোৱা হয় হিহঁত ছাত্ৰ they are student হিহঁত ছাত্ৰ আছিল they were a student হিহঁত ছাত্ৰ হ'ব they will be student ঠিক আছে সেটা প্লুৰেলৰ ক্ষেত্ৰত আজিৰ এই ক্লাসটো এইখিনি আছিল যদি ভাল লাগিছে তেনেহলে আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অন কৰি দিব তেনেহলে আপোনালোকে নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব সো বহুত আপোনালোকৰ পৰা বিদায় লৈছো টেক কেয়াৰ